এই গাইছ আমাৰ কি জলফাই টেঙা আছে, লিবু টেঙা আছে, তাৰপিছত ৰবক টেঙা আছে। আজি আমি দগৰি খাম টেঙা। আৰু এজনী আছে ৰীমা দাস আমাৰ মেইন আহি পোৱা নাই, কলপাত ধুবা গৈছে। তাৰপিছত কলপাত ধোৱা হ'লে আমাৰ টেঙাৰ যাত্ৰা আৰম্ভ। এয়া আমাৰ বকি বকি আহি আছে ৰীমা দাসে, এয়া আমাৰ মেইন মানে কলপাত ধুবা গৈছে। এই আমার টেঙার ভিলগার কি পানি হয়েছে নাকি পেকো হয়েছে পানি হয়েছে। এই আমি গৈ আছো বা ধোৱা দুই ফালে লাগিছিল যি কি নহওক চব কোনে দিব। ইয়াৰো আছে গাইছ এণ্ড ছিংগল পাৰ্চন গাইছ আদৰ্শ গাঁৱৰ কামত নহ'লে তো নামত হয়। এয়া গাইছ নদীৰ পাৰে পাৰে যাই আছোঁ আমি তিনিজনী বান্দুৰী। আমাৰ নদীৰ পানী বহুত চাফা, আদৰ্শ গাঁও না চাফা খোজকাঢ়ি যাই আছোঁ হাতত তালি টোপোলা লৈ। আৰু আকৌ হেৰিখন আছে এয়া আমাৰ কালী মন্দিৰ, ডিলিঙাৰ কালী মন্দিৰ। অঁ বেয়া নহয় নাজানো দেই। এয়া আমি ভাবি আছোঁ মন্দিৰৰ ভিতৰতে খাওঁ নেকি, বাউণ্ডাৰীৰ ভিতৰত লেতেৰা হ'ব নেকি। অ'কে আমি এই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। আমাৰ মন্দিৰৰ বাউণ্ডাৰীৰ ভিতৰত ধুনীয়া চাফা হৈ আছে কাৰণে আমি আহিছোঁ, কিন্তু চাফা নহয় লেতেৰা। এইবাৰ অলপ চাফা জেগা এটা আৰু ফটোছো ভালে নহ'ব। এই নদীৰ সিপাৰে এইখিনি এই মাছ ৰখা জেগাখিনি যে আছিল না, এই মাছ যে হেৰি কৰে তাতে যাব যাই পেলাই ফটো উঠিম। ভাইৰেল দি তাতে দি থিয়া গিলবি বুলি কা তোৰ আৰু ইয়াৰ হেৰি নেমু টেঙা এটা চুৰ কৰিছোঁ। নহলি আৰম্ভ হ'ল টেঙা কাটা, খোৱাহে কথা আৰু আমি খাম, আপোনালোকে চাই থাকিব। জিভাৰ পানী পৰিলেও আমাৰ কথা নাই আৰু। এয়া আমাৰ আছে লিবু টেঙা এটা চুৰ কৰিছোঁ ৰিমানহাৰ বাৰীৰ পৰা। তাৰপিছত জলকীয়া আছে, নিমখ, তাৰপিছত আছে কি মেইন মালটো এইটো আমি খাম, আপোনালোকে চাই থাকক। এয়া আমাৰ গ'ল নিমখ আৰু আগতে আছে জলকীয়া দিয়াই আছে, এইটো নিদিলেও হ'ব। এয়া আমাৰ মানে হেৰি এইটো কোনে কামটো কৰিলে, এইটো কামটো কৰিলে এখেতে। এয়া আমাৰ সানিছোঁ মানে জিভাৰ পানী টোপ টোপ হৈছে আৰু মানে এতিয়া বসছে ধুনীয়া লাগিব। এতিয়া আমাৰ পৰিৱেশটো চাই লওঁ এতিয়া। ৰ'বা পৰিৱেশটো চাবলৈ দিছোঁ অকণমান ৰাইজক। দেখাই নাই মই দেখাই আমাৰ টেষ্ট পেহেলা খাই খাটিয়া বুলি কয়। বেয়া লাগিলে বোলে এনেকৈ ক'ম অহা খাওঁতেহে জানছে গাইছ। এয়া আমাৰ টেঙা খাই আছোঁ। এয়া আমাৰ আছে অপশ্যনত লিবু টেঙা আৰু জলফাই, আৰু আছে এতিয়া গুটি চোৱা সতৰ কোনোবা জলফাই, আৰু আছে ৰবাব টেঙা। মানে ৰবাব টেঙাটা অলপ মানে গুটি গুটি হৈ আছে, মানে চাউলীয়া হৈ আছে, ইমানো হেৰি হোৱা নাই। মানে আগতীয়াকৈ শেষ কৰি থৈ দিছে আমি খাব আহিম বুলি। আমাক মানে একদম মানে হোৱাই নাই, তাতে মাতিছে আমাক খাবৰ কাৰণে। তথাপিও খাই দিওঁ, এনে ফ্ৰীতে পোৱা মাল। বিৰাট ধুনীয়া মিঠা গাইছ, বিৰাট ধুনীয়া লাগছে। এইটো এইটো মিঠা, অলপমানো টেঙা লগা নাই, মানে চুৰ কৰা মালটো। আমাৰ ঘৰৰ পৰা চুৰ কৰিছে খেতৰ কৈ দিয়া হ'ব বাটৰ পৰা চুৰ কৰিছোঁ।
চাল্লা মানুহৰ কাটি লিবু টেঙা চুৰ কৰি আনছি তামাম মজা গাইছ জলফাই গাইছ জালা কিন্তু মই নাখাওঁ মানে চুচুৰীয়া হ'ব গাইছ ইয়াতে খাম ঘৰত যাই পাম সেইকাৰণে মানে গাড়ী হতি চুচুয়া মৰে খাৱাই নাই চোন তুই খাই আছো তো ইমান খাব পাৰে নেকি টেঙা গিলা আজিলৈ আহিলোঁ বাই বাই কালি আকৌ লগ পাম কালি আকৌ লগ পাম নেক্সট ভিডিঅ'ত ৰুটি আৰু মাংস খাব আমাৰ হ'ল এতিয়া আমি বাই বাই দিলোঁ ৰুটি মাংস খালে মনটো খাই পাগল অঁ হয় দে এয়া আমি যাওঁ আৰু আপোনালোকক অলপ পিছত লগ পাই আছোঁ ঘৰলৈ বুলি এতিয়া যাওঁ ৰাওনা কৰোঁ আয়া অ'কে আহিছোঁ